নমস্কাৰ ফ্ৰেণ্ডছ, মোৰ নাম ৰাছেল আহমেদ। আপোনালোকে চাই আছে ৰাছেল টেক। তো ফ্ৰেণ্ডছ, আজি মই আপোনালোকক এনেকুৱা এটা হোৱাটছএপৰ বিষয়ে, যিটো হোৱাটছএপৰ নাম আপোনালোকে হয়তো কোনোদিন শুনাই নাই, আৰু যদি শুনিছে আপোনালোকে নাভাবিব এইটো জিবি হোৱাটছএপ বুলি, কাৰণ জিবি হোৱাটছএপ আজিকালি বেণ্ড হৈছে। আপোনালোকে ভুলতো জিবি হোৱাটছএপ ইনষ্টল নকৰিব। এইটো জিবি হোৱাটছএপ নহয়, এইটো বেলেগ এটা এপ্লিকেশ্যন, আৰু ভাল এপ্লিকেশ্যনটো। বহুত ধৰণৰ ছেটিং পোৱা যায়। তো আগতে মই ক'লোঁ, এতিয়া বৰ্তমান যিটো হোৱাটছএপ চলাই আছে আপোনালোকে, সেইটো হোৱাটছএপৰ ছেটিংবিলাক চাওক। তো ফ্ৰেণ্ডছ, বৰ্তমান হোৱাটছএপ এপ্লিকেশ্যনৰ ছেটিংছবিলাক চাওক আপোনালোকে কেনেকুৱা ধৰণৰ ছেটিংছ। একাউণ্টত যে প্ৰাইভেচি ছেটিং, এইকেইটাহে ছেটিং জাষ্ট। লাষ্ট চিন, প্ৰফাইল ফটো, এবাউট, ষ্টেটাছ, ৰিড, ৰিচিপ্ট, গ্ৰুপ, লাইভ লোকেশ্যন, ব্লকড, এইকেইটাহে ছেটিংছ। চাইছেনে? কোনো ধৰণৰ ছেটিং বেছি ছেটিং নাই। ছেটিং আছে, প্ৰাইভেচি ছেটিং বেছি নাই, কেইটামানহে ছেটিং আছে। তো মই যিটো হোৱাটছএপ এপ্লিকেশ্যন নাম ক'ম, সেইটো বহুত আপোনালোকে ইয়াতকৈ ডাবল ছেটিংছ পাব, প্ৰাইভেচি ছেটিংছ। তো হোৱাটছএপৰ এবাউটটো জানি লওক। হোৱাটছএপটোৰ নাম হ'ল FM হোৱাটছএপ, আৰু ইয়াৰ আৱিষ্কাৰক আছিল ফৰ্ড মকডেট, আৰু ইয়াৰ ৰেটিং হ'ল 4.9, আৰু এইটো লঞ্চ হৈছিল 2009 চনত, কিন্তু ভাৰতত লঞ্চ হৈছে 2017 চনৰ 25 জানুৱাৰী তাৰিখে। আৰু ইয়াত ডাউনলোডাৰ, ইণ্ডিয়াত ডাউনলোডাৰ ইয়াত 10 লাখ প্লাছ। তো এইটো বিষয়ে আজি আপোনালোকক ক'ম। আপোনালোকে আৰু এটা কথা কৈ দিওঁ, আপোনালোকে যেতিয়া মোৰ ভিডিঅ' চাব, তেতিয়া ওপৰত ভিডিঅ' কোৱালিটিটো অলপ বঢ়াই ল'ব, কাৰণ আপোনালোকে চোৱাত অসুবিধা হ'ব পাৰে, কাৰণ এইটো বহুত ধৰণৰ ছেটিং আছে, আপোনালোকে যাতে ভালকৈ চাব পাৰে। তো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফ্ৰেণ্ডছ, প্ৰথমতে আপোনালোকে কি কৰিব লাগিব, বৰ্তমান যিটো আপুনি হোৱাটছএপ চলাই আছে সেই এপ্লিকেশ্যনটোত যাওক। যোৱাৰ পিছত ছেটিংছত যাওক। তাৰপিছত 2 নম্বৰত ছেট বুলি লিখা আছে, চাওক। এই ছেটত ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছত ছেট বেকআপ বুলি লিখা আছে, ইয়াত ক্লিক কৰি দিয়ক। তাৰপিছত বেকআপ বুলি ইয়াত আকৌ আছে, ইয়াত ক্লিক কৰি দিয়ক। যেতিয়া 100 হৈ যাব, 100 হৈ যোৱাৰ পিছত আপোনালোকে বেক কৰিব। বেক কৰাৰ পিছত এইটো এপ্লিকেশ্যন আপোনালোকে কি কৰিব লাগিব, আনইনষ্টল কৰিব লাগিব। আনইনষ্টল কৰি দিয়ক। কৰাৰ পিছত আপোনালোকে আৰু এটা এতিয়া এপ্লিকেশ্যন ডাউনলোড কৰক। আপোনালোকে গুগলতে লিখি দিব পাৰিব, FM হোৱাটছএপ। তাৰপিছত এই ফাৰ্ষ্টত আহিছে FM হোৱাটছএপ এপছ ডাউনলোড লেটেষ্ট ভাৰ্জন, ইয়াত ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে কি কৰিব লাগিব, তলফালে যাব অলপ। এইটো চাওক, ডাউনলোড FM হোৱাটছএপ, ইয়াতো আছে, তলতো আছে এটা। ইয়াৰ পৰা ডাউনলোড দিব পাৰিব। এইটো চাওক, ডাউনলোড FM হোৱাটছএপ, ইয়াৰ পৰা আপোনালোকে ডাউনলোড কৰি লওক। এনেকৈ মোৰ ইয়াত ডাউনলোড কৰা আছে, মই আৰু দুবাৰকৈ নকৰোঁ, আপোনালোকে ডাউনলোড কৰি লওক। কৰাৰ পিছত ইনষ্টল কৰিব আপোনালোকে। তো যেতিয়া FM হোৱাটছএপ ইনষ্টল হ'ব, তেতিয়া অ'পেন কৰি লওক। অ'পেন কৰাৰ পিছত আপোনালোকে ৰিষ্ট'ৰ মাৰিব নালাগে, এগ্ৰি এণ্ড কণ্টিনিউ বুলি মাৰিব, তলৰটো। তাৰপিছত আপোনালোকে ফোন নম্বৰটো বহাই দিব। মোৰ ফোন নম্বৰ আপোনালোকে চাব নোৱাৰিব, মই ফোন নম্বৰটো হাইড কৰি দিম। তাৰপিছত হোৱাটছএপ যেনেকৈ অ'পেন কৰে তেনেকেই আপোনালোকে হোৱাটছএপটো খুলিব। যেতিয়া আপোনাৰ হোৱাটছএপটো ভেৰিফিকেশ্যন হ'ব, তেতিয়া লাষ্ট ষ্টেপত আহি নট নাও কণ্টিনিউ, আপোনালোকে নট নাও ভুলতেও নামাৰিব, কাৰণ নট নাও মাৰিলে আপোনাৰ আগৰ SMS বিলাক গুচি যাব। তো কণ্টিনিউ বুলি মাৰিব, এলাউ কৰি দিয়ক। তাৰপিছত ইয়াত আছে স্কিপ বুলি কৰি দিয়ক, স্কিপ বুলি আকৌ দিয়ক। এতিয়া আপোনাৰ নাম দি দিয়ক।
এইটো চাওক আপোনাৰ এতিয়া হোৱাটছএপত ছেটিংবিলাক চাওক আপোনালোকে কেনেকুৱা আপোনালোকে ফাৰ্ষ্ট ষ্টেপ বাই ষ্টেপ কৈ থাকিম আপোনালোকৰ ছেটিংছবিলাক ফাউড মোডছ ইয়াত ক্লিক কৰি দিয়ক তাৰপিছত ফাৰ্ষ্ট ষ্টেপ প্ৰাইভেচি ইয়াত আপোনালোকে এফালৰ পৰা মই কৈ আছোঁ আপোনালোকে ইয়াত ফাৰ্ষ্টত আছে হু কেন কল মি 3 নম্বৰটো বোলে ইয়াত মাই এভৰিৱান মাই কণ্টেক্ট এক্সেপ্ট চিলেক্ট কণ্টেক্ট নবডি বোলে ইচ্ছা আপোনাৰ য'তে দিব পাৰিব তাৰপিছত এইটো চাওক ষ্টেটাছৰ ভিউবিলাক চাওক হাইড ভিউ ষ্টেটাছ আপুনি যদি ইয়াত ক্লিক কৰি দিয়ক তেতিয়াহ'লে আপুনি বাকীবিলাক মানুহৰ ষ্টেটাছ যদি চাই সিহঁতে গম নাপাব আপুনি চাইছে নে নাই এইটো আপোনালোকে কি কৰিব লাগিব অন কৰি দিব লাগিব তাৰপিছত আৰু এটা চাওক your themes 3 নম্বৰটো চাওক ইয়াত আপোনালোকে কি কৰিব পাৰিব হোৱাটছএপৰ থেমছবিলাক ডাউনলোড কৰিব পাৰিব মানে কেনেকুৱা ধৰণৰ হোৱাটছএপ লাগে আপুনি যদি ইয়াত হোৱাটছএপ ৱালপেপাৰত যদি আপোনালোকে ফটো দিব পাৰিব এনেকুৱা ধৰণৰ হোৱাটছএপ আপোনালোকে ডাউনলোড কৰিব পাৰিব বহুত ধৰণৰ হোৱাটছএপ ৱালপেপাৰ আছে মানে হোৱাটছএপ স্ক্ৰীনত মই দেখাই আছোঁ এই স্ক্ৰীনখনত বগা স্ক্ৰীন এতিয়া যে পৰি আছে বগা স্ক্ৰীনখন এই বগা স্ক্ৰীনত আপোনালোকে নিজৰ ফটো লগাব পাৰিব বা বহুত ধৰণৰ কাৰ ফটো লগাব আপোনাৰ ইচ্ছা য'ত যি ফটো লগাব পাৰিব সেইটো এতিয়া আকৌ যাওক ফ'ৰ্ড মোডছ তাৰপিছত আপোনালোকে চাওক ইউনিভাৰ্চেল ইয়াত ক্লিক কৰি দিয়ক ইয়াত ক্লিক কৰি দিয়াৰ পিছত কালাৰ্ছ আছে আপোনালোকে ইয়াত কি ধৰণৰ কালাৰ দিব পাৰিব আচৰিত ধৰণৰ এইটোৱে হ'ল যে বেকগ্ৰাউণ্ডটোত ক্লিক কৰি দিয়ক তাৰপিছত আপোনালোকে যদি ৱালপেপাৰত ফটো দিব পাৰিব ফটো দি দিয়ক ধৰকচোন মই এটা ফটো দি আছোঁ ধৰকচোন এইটোৱে দি মই ছেট কৰি দিছোঁ এতিয়া চাওক মোৰ হোৱাটছএপত এইটো ফটোটো ছেট হৈ গৈছে এতিয়া আৰু এটা চাওক পাছৱৰ্ড ইয়াত ক্লিক কৰি দিয়ক আপোনালোকে যদি হোৱাটছএপত ফিংগাৰপ্ৰিণ্টছ পিন পেটাৰ্ণ দিব খোজে তেতিয়াহ'লে দিব পাৰিব ইয়াত মই দেখাই আছোঁ ধৰকচোন মই ফিংগাৰপ্ৰিণ্ট দিম এতিয়া মই হোৱাটছএপটো আকৌ ফাৰ্ষ্টৰ পৰা অন কৰোঁ এইটো চাওক ফিংগাৰপ্ৰিণ্টটো আহি গৈছে ফিংগাৰপ্ৰিণ্টটো হৈ গৈছে ইয়াত মোটামুটি আপোনালোকে ইয়াত এনেকুৱা ধৰণৰ ছেটিং পাব যিবিলাক আপোনালোকে ভাবিবই নোৱাৰিব এনেকুৱা ধৰণৰ ছেটিং আপোনালোকে পাব তো এইটোৱে হ'ল হোৱাটছএপৰ মজা আপোনালোকে কি ধৰণৰ ছেটিংছ লাগে ইয়াত আপোনালোকে সকলো ধৰণৰ ছেটিংছ পাব আৰু ইয়াৰ পৰা আৰু এটা চাওক কোনোবাই ইয়াত ষ্টেটাছ দিলে আপুনি সেইটো ষ্টেটাছ ডাইৰেক্ট ডাউনলোড কৰিব পাৰিব তো এইখিনি হ'ল এইটো হোৱাটছএপৰ মজা ফ্ৰেণ্ডছ এইখিনি হ'ল হোৱাটছএপৰ মজা তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে আৰু যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকন এটা আছে বেল আইকনটো দবাই দিব যাতে আমাৰ নতুন টেকন'লজি ভিডিঅ' আপোনালোকে পাই থাকে তো আজিৰ কাৰণে বাই বাই